নমস্কাৰ জনাইছোঁ মোৰ চেনেললৈ। আপোনালোকক মই আজি এনেকুৱা এটা টপিকৰ বিষয়ে জনাম যিটো হয়তো আপোনালোকে আগতেও নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি মই জনাম কেনেদৰে আপোনালোকে এটা ফেচবুক এপৰ পৰা আপোনালোকে মোবাইল ৰিচাৰ্জ ল'ব পাৰে। বহু লোকে দোকানলৈ যায়, তাত পইচা দি পেলাই তেওঁলোকে ৰিচাৰ্জ কৰে, কিন্তু আজি আপোনালোকে দোকানত নোযোৱাকৈ কলৈকো নোযোৱাকৈ ঘৰতে বহি আপোনালোকৰ মোবাইলৰ ৰিচাৰ্জ, টিভি ৰিচাৰ্জসমূহ ল'ব পাৰে। বৰ্তমান মই মোবাইলৰ ৰিচাৰ্জৰ বিষয়ে ক'ম আৰু আপোনালোকে এটা ছ'চিয়েল মিডিয়া ডেইলি চলাই থকা এটা এপৰ জৰিয়তে আপুনি মোবাইল ৰিচাৰ্জ ল'ব পাৰে। এপটো হৈছে আপোনাৰ ফেচবুক এপ। এতিয়া আপোনালোকে প্ৰায় সকলোৱে ক'ব যে ফেচবুকৰ পৰা আমি কেনেকৈ মোবাইল ৰিচাৰ্জ ল'ব পাৰোঁ। চিম্পলি ফেচবুকত এটা আপডেট আহি গৈছে, যিটো ফেচবুক মেইন ফেচবুক যিটো আপোনাৰ হেৰি হয়, এপছ হয়, এপ্লিকেশ্যন, তাত এটা অপশ্যন আহিছে যে মোবাইল ৰিচাৰ্জ লোৱাৰ। ঠিক আছে, আপোনালোকে দোকানলৈ যাব নালাগে। এই মোবাইল ৰিচাৰ্জ কেনেকৈ ল'ব? আপোনালোকৰ তাত এখন বেংক ATM কাৰ্ড হ'ব লাগে, বা এইটো ষ্টেট হওক, SBI হওক, UBI যিয়ে নহওক, যাৰে নহওক, আপোনালোকৰ তাত এখন ATM কাৰ্ড থাকিব লাগে। ATMখনৰ যিটো আপোনাৰ প্ৰথমে 16 ডিজিট নম্বৰ, সেই নম্বৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো আপোনাৰ এক্সপায়াৰী ডেট হয় সেইটো টাইপ কৰিব লাগিব, আপোনাৰ নাম দিব লাগিব। তাৰপিছত আপোনাৰ যিটো ATM কাৰ্ডখনৰ বেক চাইডে 3টা CVV কোড থাকে, সেইটো চিকিউৰিটি মানে আপোনাৰ প্ৰাইভেচি কোড হয়, সেই কোডটো দিব লাগিব। তাৰপিছত আপোনালোকে তাৰ পৰা ৰিচাৰ্জ ল'ব পাৰে। তাৰপিছত ছেকেণ্ড প্ৰচেছটো হ'ল আপোনাৰ মোবাইলত এটা OTP আহিব, ওৱান টাইম পাছৱৰ্ড। সেই ওৱান টাইম পাছৱৰ্ডটো যেতিয়া আপোনালোকে চেণ্ড কৰিব, আপোনালৈ আহিব, আপুনি যে টাইপ কৰি চেণ্ড কৰিব, তেতিয়া আপোনাৰ মোবাইল ৰিচাৰ্জ হৈ যাব। আৰু আপোনাৰ সেই মোবাইল ৰিচাৰ্জ যে হ'ব, আপোনাৰ পইচাটো বেংকত কাটা যাব। বহুত সহজ। ফেচবুকেটো নতুন আপডেট দিছে। আহকচোন কেনেদৰে আমি এটা মোবাইল ৰিচাৰ্জ ল'ব পাৰোঁ, এটা ফেচবুক একাউণ্টৰ পৰা, এটা ফেচবুক এপৰ পৰা, দোকান নোযোৱাকৈ, কলৈকো নোযোৱাকৈ জানো। তাৰ আগতে জনাওঁ বন্ধুসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তলত আপোনালোক ছাবস্ক্ৰাইবাৰ বাটনটো দেখা পাই আছে, তাৰ লগতে যিটো বেল আইকনটো আছে তাকো প্ৰেছ কৰি দিব। আৰু ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি আহিছোঁ আমাৰ ফেচবুক এপৰলৈ। ইয়াত আপোনালোকক জনাম কেনেদৰে আপোনালোকে এটা মোবাইল ৰিচাৰ্জ ল'ব পাৰে। আহক, আপোনালোকে দেখা পাইছে ইয়াত ফেচবুক এপটো। আমি এই ফেচবুক এপটোত ক্লিক কৰি দিছোঁ। তাৰপিছত মোৰ এই যিটো আপোনাৰ ফেচবুক একাউণ্টটো হয়, এইটো ইয়াত লগ ইন হৈ গৈছে। কিন্তু তাৰ আগতে মই জনাওঁ, ইয়াত আপোনালোকে কেনেদৰে এটা মোবাইল ৰিচাৰ্জ ল'ব পাৰে। আপোনালোকে ইয়াত দেখা পাই আছে থ্ৰীডট, ইয়াত ক্লিক কৰিব। পুনতে আপোনালোকক মই মোবাইল ৰিচাৰ্জ কেনেকৈ ল'ব লাগে দেখাই দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত তললৈ গ'ল, তললৈ যোৱাৰ লগে লগে ইয়াত দেখা পালে মোবাইল ৰিচাৰ্জ, য'ত দেখা পাইছে মোবাইল ৰিচাৰ্জ। ঠিক আছে, এই মোবাইল ৰিচাৰ্জত আমি ক্লিক কৰিম। যেতিয়া আমি মোবাইল ৰিচাৰ্জত ক্লিক কৰোঁ, তেতিয়া আমাক কয় ইয়াত আমাৰ মোবাইল নম্বৰটো টাইপ কৰিবলৈ। ঠিক আছে, মই মোবাইল নম্বৰটো টাইপ কৰি দিছোঁ, যিকোনো এটা টাইপ কৰি দিওঁ। টাইপ কৰি দিলোঁ মোবাইলটো, নম্বৰটো ভুল আহিছে কি হৈছে। মই মোবাইল নম্বৰটো টাইপ কৰি দিছোঁ। এক মিনিট, নাই ইয়াত যদি বেলেগ নম্বৰ দিওঁ হ'ব, আপোনাৰ
কৈছোঁ যে আপোনালোকে ইয়াত ভুল নম্বৰ দিলে নহ'ব, ৰাইট নম্বৰ দি দিলোঁ মই। হৈ গ'ল। ইয়াত মোৰ মোবাইল নম্বৰটো দি দিলোঁ। তাৰপিছত আপোনালোকৰ ইয়াত যিটো আপোনাৰ অপাৰেটিং ছিষ্টেম মই আপোনালোকৰ চিমটো ক'ৰ ইয়াৰ ডিটেইলটো নিজে আহি যায়। তাৰপিছত আহি গ'ল তলত এমাউণ্ট, ৰিচাৰ্জ এমাউণ্ট, কিমান টকা আপুনি ৰিচাৰ্জ কৰিব। মই 100 লিখি দিছোঁ ইয়াত 100। এণ্ড এতিয়া আহিলে আপোনালোকে কোনটো পেক ৰিচাৰ্জ কৰিব ইয়াত ব্ৰাউজ কৰিব পাৰে, চাব পাৰে 100 টকা। আপোনালোকৰ ফুল টক টাইম আছে 220 টকা, ফুল টক টাইম 220 টকা। ইয়াত স্পেচিয়েল অফাৰ 200 টকাৰ ওপৰত আপোনালোকৰ কিবোৰ স্পেচিয়েল অফাৰ আছে ইয়াত চববোৰ জানিব পাৰিব, চব দেখাই দিছে ইয়াত। যিকোনো মই এটা ইয়াত 200 টকা এইটো চিলেক্ট কৰি দিছোঁ আৰু এতিয়া পেজ কৰিছোঁ এই ৰিচাৰ্জ এমাউণ্টটো। অলপ শ্ল' হৈছে ইণ্টাৰনেটটো, বাট তথাপিও চাব লাগিব অলপ ৰ'ব। আপোনালোকক সহজৰ কাৰণে মই ভিডিঅ'টো অলপ পষ্ট কৰিছোঁ। দেখা পালে আপোনালোকক ইয়াত মই 200 টকা এমাউণ্টটো চেঞ্জ কৰি পেলাই মাৰিলোঁ। আপোনালোকৰ ইয়াত নম্বৰটো আহি গ'ল এয়াৰটেল বুলি। তাৰপিছত আপোনালোকৰ ইয়াত আহি গ'ল এমাউণ্টটো। এতিয়া মেইন কথা আপোনালোকে ইয়াত ক্ৰেডিট কাৰ্ডৰ পৰা আপোনালোকে ডেবিট কাৰ্ড এণ্ড ক্ৰেডিট কাৰ্ডৰ পৰা আপোনালোকে মোবাইল ৰিচাৰ্জসমূহ ল'ব পাৰিব। আপোনালোকক জনাইছিলোঁ এটিএমৰ যিটো ফ্ৰণ্টত 16 ডিজিট নম্বৰটো থাকে ইয়াত টাইপ কৰিব লাগিব। ইয়াত 16 ডিজিট নম্বৰখিনি টাইপ কৰিব লাগিব। তাৰপিছত নেক্সট আহি গ'ল আপোনাৰ এক্সপায়াৰী ডেট। এক্সপায়াৰী ডেটটো আপোনালোকৰ তলত লিখা থাকে 16 ডিজিট নম্বৰ তলত। তাৰপিছত আপোনালোকৰ আহি গ'ল চিকিউৰিটি কোড। এই চিকিউৰিটি কোডটো ক'ৰ পৰা ল'ব? চিকিউৰিটি কোডটো হৈছে আপোনালোকৰ এটিএমৰ বেক চাইডে থকা 3টা CVV কোড। এই CVV কোডকেইটা আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত মেইন কথা আপোনালোকৰ ইয়াত কাণ্ট্ৰিটো নিজে চিলেক্ট হৈ যায়। তাৰপিছত আপোনালোকে প্লেচ অৰ্ডাৰ মাৰি দিব ৰিচাৰ্জটো। যেতিয়া আপোনালোকে ইয়াত প্লেচ অৰ্ডাৰ এনেকৈ মাৰি দিব, তেতিয়া আপোনালোকৰ মোবাইললৈ এটা বেংকৰ পৰা মেছেজ আহিব। সেই মেছেজটোত আপোনালোকে এটা কোড দিয়া হ'ব, 6টা বা 7টা কোড দিয়া হ'ব। সেই কোডটো আপোনালোকে ইয়াৰ নেক্সট প্ৰচেছত যিটো আপোনাক দেখাব, চাৰ্ট এখন দেখাব, তাত আপোনাৰ কোড এটা চেণ্ড কৰিব দিব। আপোনাৰ মোবাইলত এটা কোড আহিব, কোডটো আপুনি তাত দি পেলাই চেণ্ড কৰি দিব। চেণ্ড কৰি দিয়াৰ লগতে আপোনাৰ মোবাইললৈ আৰু এটা মেছেজ আহিব। সেই মেছেজটো হৈছে যে বেংকে আপোনালোকৰ যিটো এমাউণ্ট হয় সেইটো ডেডিকেট কৰি ল'লে আপোনালোকে একাউণ্টৰ পৰা আৰু আপোনাক ৰিচাৰ্জটো চেণ্ড কৰি দিলে। ইয়াতকৈ সহজ বুদ্ধি আৰু আপোনালোকে ক'তো নাপাব। ফেচবুকৰ জৰিয়তে আপোনালোকে মোবাইল ৰিচাৰ্জসমূহ এনেকৈ ধৰণে ল'ব পাৰিব। আশা কৰিছোঁ বন্ধুসকল মই কোৱা কথাবোৰ হয়তো আপোনালোকে বহুতে বুজি পোৱা নাই, আৰু যিসকলে বুজি পাইছে মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক। তেতিয়া কি হ'ব, এনেধৰণৰ টেকন'লজি ভিডিঅ' যেতিয়া মই দিম, টেক এণ্ড টিপছসমূহ দিম, আপোনালোকে চবচে প্ৰথমে পাই যাব। থেংক ইউ।